সুপ্ৰভাত বন্ধু বান্ধৱীসকল। তো আজি মই মোৰ বেলেগ এজন লগৰৰ লগত কামাখ্যা মন্দিৰলৈ গৈ আছোঁ আৰু কালিৰ পৰা আপোনাৰ সেই ষ্টাৰ্ট হ'ব। কামাখ্যা মন্দিৰ বন্ধ থাকিব, সকলোৱে জানে অম্বুবাচী লাগিব বুলি। তো মই কোনটো লগৰ লগত যাম আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব দেই। এইজন হৈছে মহাপুৰুষ, যিজনৰ লগত মই যাম। কিন্তু সি মোক কোৱা নাছিলে যে সি ওলাইছে বুলি, সেইকাৰণে সি ৰখিব লগা হৈছে আধা ঘণ্টা। সেইটো তাৰ দুখ, মোৰ দুখ নহয়। মই 5 মিনিটত ৰেডি হৈ ওলাই আহিছোঁ। অকণমান ভিজি ৰখিলোঁ। এইটো মোৰ লগৰ, সেইটো তাৰ লগৰ, মানে সঞ্জীৱ গগৈ। আৰু এইটো তাৰ তো গাইজ, আমি আহি পালোঁ কামাখ্যা মন্দিৰ। পিছফালে আছে পাৰ্বতী আৰু অভিজিত। আমি কামাখ্যা মন্দিৰ পোৱালিকেইটা আহিছোঁ দেই। মই পোৱালি নহয়, এনেই কৈছোঁ বাৰু। কিন্তু মই ইয়াতে আজি ছেকেণ্ড টাইম আহিছোঁ। ফাৰ্ষ্ট টাইম মই ভিন্দৰ লগত আহিছিলোঁ। তো ইয়াতে বহুত ভিৰ আছে। মই আপোনালোকক দেখাই দি আছোঁ কেনেকুৱা ভিৰ হৈ আছে আগফালে। এইটো আপোনাৰ বডি ঘৰ, ইয়াতে ধূপ চাকিও জ্বলাব পাৰি। তো ইয়াতে ধূপ চাকি জ্বলাম আমি এতিয়া। তাৰপিছত বাকীখিনি মই লাহে লাহে ভিডিঅ' কৰি আপোনালোকক দেখুৱাই থাকিম কেনেকুৱা ভিৰ আছে, কি কথা।
চবৰে মংগল কামনা কৰিলোঁ দেই এবাৰ সঞ্জীৱ আহিব তাৰতো চৰি তো আমি ইয়াতে কইনছ লগাব আহিছোঁ মানুহে কয় ইয়াতে যদি কইনছ লগায় তো মোৰ কামনা পূৰণ হয় আৰু শুদ্ধ মনেদি লগাব লাগিব সেইটোৱে খালি তো আমি দুটা লগাবৰ কাৰণে আহিছোঁ বাকী বহুত মানুহ আহিছে ইয়াতে বাৰু লগাবৰ কাৰণে তো গাইছ আমি কামাখ্যা মন্দিৰ আহিলোঁ বহুত মানুহ আছে আৰু কিছুমান জেগাত ভিডিঅ' বনাব দিয়া নাই তো দুই এটা ক্লিপে লৈছোঁ আৰু এতিয়া আমি ইয়াৰ পৰা ওলাওঁ আৰু ইফালে ফটো ছেশ্যন চলি আছে তাইৰ ক'ত গ'ল কেমেৰামেনটো এইটো কেমেৰামেনটো ফটো ছেশ্যন কৰি আছে তো আমি এতিয়া ওলাম আৰু ইয়াৰ ভোক লাগিছে মানে তাহাঁতৰো ভোক লাগিছে কিবা এটা খাই ল'ম তাৰপিছত ঘৰৰ কাৰণে ওলাম নহ'লে দেৰি হ'ব কাৰণ মালিগাঁৱত বহুত জাম আছে তো আমি ইয়াতে আহি পাওঁতে দেৰি হৈছে আপোনাৰ কমেও 1:30মান বাজিছে তো আহি পেলাই ইয়াতে অলপ টাইম থাকিলোঁ তো এতিয়া আমি ঘৰৰ কাৰণে ওলাম যদি ভিডিঅ'টো ভাল লাগে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে এই মন্দিৰটোলৈ আহিব বহুত ভাল লাগে চাব পাৰিব ফটো উঠিব পাৰিব আজি অলপমান ভিৰ আছে বাৰু অম্বুবাচী আহিছে যিহেতু তো অম্বুবাচী শেষ হোৱাৰ পিছত আপোনালোকে আহিব আহি পেলাই ইয়াতে ফটো উঠিব পাৰিব ঘূৰিব পাৰিব চাব পাৰিব কি কথা ঠিক আছে তো আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ বাই বাই